মোৰ নাম ডিম্পল তালুকদাৰ। কালি যিটো ডকাইতি কাণ্ড হৈ গৈছে সেইখন শ্ব'ৰুমৰ মই ষ্ট'ৰ মেনেজাৰ হয়। তো আজি আমি কালিও আহিছিলোঁ থানাত, আমি ভালেখিনি টাইম আছিলোঁ। আৰক্ষী প্ৰশাসনে, বৰপেটা আৰক্ষী প্ৰশাসনে আমাক যথেষ্টখিনি সহায় কৰিছে আৰু তেওঁলোকে আমাক আশ্বাস দিছে দোষীক অতি সোনকালে কৰায়ত্ব কৰিব। আৰু আজি আমাক মাতিছে, এতিয়ালৈকে আমি ভিতৰত মাতা নাই, সেইটো গম নাপাওঁ, সেইবিলাক গম নাপাওঁ কাৰণ ৰাতি দেৰি হৈছেতো। আৰু আমিওতো বহুত এতিয়াও ভয়ত আছোঁ, বা এনেকুৱা ইনচিডেণ্ট জীৱনত কেতিয়াও পোৱা নাছিলোঁ, তো এতিয়া 4জন কৰায়ত্ব হৈছে নেকি সেইটো আমি এতিয়ালৈকে গম পোৱা নাই। এতিয়া মাতিছে কি কাৰণ, এতিয়ালৈকে মোক একো জনোৱা নাই, এতিয়া মাতিছেহে। হয়, সংবাদ মাধ্যমটো একচুৱেলি মই চোৱা নাই, কাৰণ কালি ইমানখিনি ফোন আহিছে, মই ফোন পিক আপ কৰিব পৰা নাই। আৰু এতিয়া কালি ৰাতি 1 বজাত ঘৰত গৈছোঁ, থানাৰ পৰা 1 বজাত গৈছোঁ। তো আজি গোটেইখিনি ষ্টাফ আমি ৰাতি 1 বজাত ঘৰত গৈছোঁ, আজি ৰাতিপুৱা আৰু আহিছোঁ 9টা বজাত। এতিয়া মাতিছেহে, তাৰপিছত যদি কিবা থাকে আপোনালোক নিশ্চয় ক'ম।